1 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰটো হ'ল ভট্টদেৱ। 2 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? উত্তৰটো হ'ল 1558 খ্ৰীষ্টাব্দত বৰ্তমান বৰপেটা জিলা অন্তৰ্গত বননগৰ অঞ্চলৰ ভেড়াগ্ৰামত। 3 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ পিতৃৰ নাম কি? উত্তৰটো হ'ল ভট্টদেৱৰ পিতৃৰ নাম চন্দ্ৰ ভাৰতী। 4 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ সম্পূৰ্ণ নাম কি? উত্তৰটো হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 5 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ গুৰু কোন আছিল? উত্তৰটো হ'ল দামোদৰদেৱ। 6 নম্বৰ প্ৰশ্নটো হৈছে কোন ৰজাৰ ৰোষত পৰি দামোদৰদেৱ কোচবেহাৰলৈ যাবলগীয়া হয়? উত্তৰটো হ'ল ৰজা পৰীক্ষিত নাৰায়ণৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে দামোদৰদেৱে অন্তিম কালত ভৱৰোগৰ মহৌষধ বুলি কি গ্ৰহণ কৰিলে? উত্তৰটো হৈছে ভাগৱত গ্ৰহণ কৰিলে। 8 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱে ভাগৱত আৰু পুৰাণ ব্যাখ্যা কৰি কি উপাধি পাইছিল? উত্তৰটো হ'ল কবিৰত্ন আৰু ভট্টাচাৰ্য উপাধি পাইছিল। 9 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰটো হৈছে গদ্যত ৰচিত পুথি কথা ভাগৱত, কথা গীতা আৰু কথা ভক্তি ৰত্নাৱলী। 10 নম্বৰ প্ৰশ্নটো হৈছে শৰণমালিকা, গুৰুবংশাৱলী আৰু প্ৰসংগমালা কোনে ৰচনা কৰিছিল? উত্তৰটো হৈছে ভট্টদেৱে ৰচনা কৰিছিল। 11 নম্বৰ প্ৰশ্নটো হৈছে ভাগৱতত অগাধ পাণ্ডিত্যৰ বাবে গোপাল মিশ্ৰৰ পৰা ভট্টদেৱে কি নাম পাইছিল? উত্তৰটো হৈছে ভাগৱত ভট্টাচাৰ্য বা ভাগৱত আচাৰ্য নাম পাইছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱৰ গদ্যৰ বিশেষত্ব কি? উত্তৰটো হ'ল ভৱিষ্যৎকালৰ ম আৰু ব প্ৰত্যয়ৰ প্ৰয়োগ ভট্টদেৱৰ গদ্যৰ বিশেষত্ব। 13 নম্বৰ প্ৰশ্নটো হৈছে ভট্টদেৱে কোনকেইখন অতি প্ৰসিদ্ধ আৰু তত্ত্বপ্ৰধান সংস্কৃত শাস্ত্ৰ অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰিছিল? উত্তৰটো হৈছে কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী। 14 নম্বৰ প্ৰশ্নটো হৈছে স্ত্ৰী শূদ্ৰ চণ্ডালেও বুজে যেন মত কোনে কাক এইদৰে কৈছে? উত্তৰটো হ'ল দামোদৰদেৱে ভট্টদেৱক কথা বন্দে ভাগৱত ৰচনা কৰাৰ মূলতে এইদৰে কৈছে। 15 নম্বৰ প্ৰশ্নটো হৈছে সংক্ষেপ কৰিয়া সাৰ মাত্ৰ লয়া কৰা কথা কবিৰত্ন বুলি কোনে কাক এইদৰে কৈছিলে? উত্তৰটো হ'ল দামোদৰদেৱে ভট্টদেৱক এইদৰে কৈছিলে। 16 নম্বৰ প্ৰশ্নটো হৈছে কোনে দুটা বঢ়া অক্ষৰ পাই গুৰুক জনালে দুই গতা চোৰ পাইলো কাটিও ইহাক? উত্তৰটো হ'ল বলদেৱে দামোদৰদেৱক জনালে। 17 নম্বৰ প্ৰশ্নটো হৈছে সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ল ভট্টদেৱে। 18 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ভট্টদেৱৰ বৈকুণ্ঠী হয়? উত্তৰটো হৈছে 1560 শকত।